কিনো কম মোৰ প্ৰেমৰ কাহিনী আধা লেখা উকা কেনভাছত তোমাৰেই প্ৰতিচ্ছবি সেইদিনা প্ৰথম দেখিছিলোঁ কি 44 ভল্টৰ চাউনি একেবাৰে আহি মোৰ বুকুতে তিতাপি লৈছিল চকুৱে চকুৱে পৰা নাই যদিও সেই বেকা চাউনিটোৱে যথেষ্ট আচলতে একপক্ষীয় প্ৰেমত ইয়াতকৈ বেছি কিনো আশা কৰিব পাৰি কি যে মোৰ পাগল মন বাৰ্তালাপৰ সুযোগ বিচাৰি সদায় তোমাক ফ'ল' কৰোঁ পাত্তাটো নাপাওঁৱে লগৰকেইটাৰ আগত লাজ পোৱাৰ বাহিৰে জানো কিবা হয় তোমাৰ হাঁহিৰ তৰংগই মোৰ বুকুত প্ৰশান্ত মহাসাগৰৰ অশান্ত ঢৌৰ সৃষ্টি কৰিছিল তোমাৰ সেই মিচিকীয়া হাঁহিবোৰে মোৰ জীৱনত প্ৰেমৰ বীজ সিঁচে তুমি হয়তো নেজানা যে মোৰ প্ৰতিটো উশাহত মাথো তুমিয়েই বিৰাজমান এই উন্মাদ প্ৰেমিকক ক্লান্ত কৰা না তোমাৰ সেই মৌখনা মাতেৰে ডাকুৱাল বতাহজাকে কাণে কাণে মোক কৈ যায় তুমি মোৰ নোহোৱা তথাপিও বতাহজাকক গালি দি পঠাই দিওঁ তোমালৈ বুলি মৰম আৰু ভালপোৱাৰ সেটি অবুজ টোপলা কোনে বুজিব আমাৰ দৰে প্ৰেমিকবোৰক বাকী একো নেপালেও হোৱাটছএপত ৰাতি ট্ৰেজেডি ফলাৰ আমেজ তুমি মোক ভাল নাপালেও নাই মই তোমাক পায়ে থাকিম তুমি মোক নুবুজিলেও নাই হাই ভল্টৰ কবিতাৰে উপচাম তোমাৰ হোৱাটছএপ কাৰণ কিয় জানা মাই ডিয়াৰ ক্ৰাছ ভাল পাওঁ তোমাক